তো গাইছ মোৰ চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। ইয়াতে থাকিলোঁ, এইটো কাৰ্যালয় দিছিলে, ৰুমটো এইটো কাৰ্যালয় আছিলে। তো দাদাহঁতক বহুত বহুত ধন্যবাদ দিলোঁ। ৰাতি আমাৰ একো প্ৰব্লেম নহ'ল। তো এইটো ৰামপুৰ মন্দিৰ, তো ইয়াতে সেৱা এটা কৰিলোঁ। আজি সেৱা এটা কৰি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। তো বলক ভিডিঅ'টো চাই থাকক। তো জয় শ্ৰীৰাম। ফ্ৰেণ্ড প্ৰায় এতিয়া 1টা বাজিলে, বহুত ভোক লাগিছে। তো সেয়া দূৰলৈকে এখন হোটেল দেখা দেখি নাই, কোনো এখন হোটেল দেখা দেখি নাই। তো চব ইয়াত উকা উকা, একোৱেই নাই। তো তেনেকৈ গৈ আছোঁ ৰাম নাম লৈ পেলাই। তো বলক ৰাম নাম লৈ গৈ থাকোঁ। তো গাইছ প্ৰায় 1.5 ঘণ্টা সময় বিচাৰিছোঁ হোটেল এখন, ক'তো হোটেল এখন নাপালোঁ। এখন পাইছিলোঁ, আকৌ এখন ভাত নাই বুলি ক'লে। এইবোৰ গুচি আহিব ধৰিছিলোঁ, দাদাহঁতে কৈছে ইয়াত দূৰলৈকে হোটেল কোনো নাই, কমে 10 কিলোমিটাৰমান আৰু যাব লাগিব, তাৰপিছত হোটেল পাবা। তো দাদাজনে কৈছে ইয়াতে কিবা এটা খাই যোৱাটো। দাদাজনে পৰঠা আৰু ৰসগোল্লা, ORS তেনেকৈ পানী বটল তেনেকৈ দাদাজনে দি খুৱাই পঠিয়াইছে। তো দাদালৈ বহুত বহুত ধন্যবাদ। আৰু লগতে দাদাজনে এখন লিখি পঠিয়াইছে, এখন ক'ত ভাত পাব এড্ৰেছটো দি পঠিয়াইছে। তো তাতহে খাবলৈ দিছে, ইয়াত বেলেগত ক'তো ৰখিব দিয়া নাই। তো সেইটো কাৰণে এইখন এড্ৰেছখন লৈ গৈ আছোঁ। তো আমিও তাতে সেইটো কাৰণে তালৈকে গৈ আছোঁ, এড্ৰেছটো লৈ তালৈকে গৈ আছোঁ। তো এতিয়া ভিডিঅ'টো আগলৈকে চাই থাকক। জয় শ্ৰীৰাম। বহুত পৰা খোজকাঢ়ি আহি আছোঁ। তো ভাগৰ বহুত লাগিছে, দূৰলৈকে অকণমান ৰেষ্ট লোৱা জেগা দেখা পোৱা নাই, মানে চাহ জেগা দেখা পোৱা নাই। তো ফাইনেলি অকণমান জেগা দেখা পাইছোঁ, তো চাহ জেগা অলপ। তো সেইটো কাৰণে চাহ জেগাটোলৈ আহিছোঁ, অলপ আৰাম কৰি যাওঁ বুলি। তো এখন ফিল হয়, এখন ফিলেই হয়। তো এইখনতে অলপ আৰাম কৰি লওঁ, বহুত ভাগৰ লাগিছে। তো বলক, কাৰণ আৰু একেবাৰে ভৰি হাত একেবাৰে নচলা হৈ গৈছে, বিশ্বাস কৰক। তো ৰাম নাম লৈ আহি আছোঁ, পূৰা বিশ্বাস আছে ৰামৰ ওপৰত নহয়। তো আপোনালোকক বহুতখিনি মৰম দিয়াৰ বাবে ধন্যবাদ। তো এনেকৈ আশা কৰোঁ আগলৈকে এনেকৈয়ে মৰম দি থাকক। তো আমাকে এনেকৈ হচলা দি থাকক। তো জয় শ্ৰীৰাম কমেণ্টত লিখিব নাপাহৰিব, জয় শ্ৰীৰাম। তো ইয়াতে প্ৰায় 20 মিনিট বহিলোঁ, বহুত ভাগৰ লাগিছে। এতিয়া বাজিল 2:30 বাজিলে। তো ইয়াৰ পৰা যাব লাগে, মোৰ লগৰকেইটাতো গুচি গ'ল। তো মোৰ বহুত ভাগৰ লাগিছে, মই কৈছোঁ তহঁতি গৈ থাকিলোঁ, মই অলপ পাছত যাম। তো মোৰ লগৰকেইটা গুচিয়ে গ'লগৈ, ইয়াত ক'তো লগৰকেইটা নাই। সেইকাৰণে লগৰকেইটা গ'লগৈ আৰু মই আছোঁ ইয়াত অকলে। তো মই ভাবিছিলোঁ আৰু অলপ ৰেষ্ট লৈ যাম, কিন্তু যাবতো লাগিবই, এতিয়া ৰখিতো লাভ নাই। নহ'লে অকলশৰীয়াটো হৈ গ'ল, মানে অকলে যাব লাগিব এতিয়া। কাৰণ সিহঁত দুটাতো গুচিয়ে গ'ল, ময়ে পঠিয়াই দিলোঁ সিহঁত দুটাক, কাৰণ মোৰ বহুত ভাগৰ লাগিছে। তহঁত তাক গৈ থাক বুলি কৈছোঁ। তো আৰু মই বেছি পোৱাত ৰখি থাকিব নোৱাৰোঁ। তো বলক ভিডিঅ'টো চাই থাকক আগলৈ কি হয়। তো জয় শ্ৰীৰাম। তাত বেছি দেৰি কৰি লাভ নাই, কাৰণ দেৰি কৰি থাকিলে মোৰ নিজৰে অলপ বেছিকৈ আৰু পলম হৈ যাব। তো মোৰকেইটা লগৰকেইটাতো গৈ পালে গৈছে, তো মোৰ লগৰকেইটাইতো গৈ আছে। তো সেইটো কাৰণে ময়ো বেছি দেৰি কৰিব নোৱাৰোঁ। তো বলক ভিডিঅ'টো চাই থাকক। আৰু জেগাকণো বহুত ভাল জেগা আছিলে। তো ৰেষ্ট লৈ বহুত ভাল লাগিলে, কাৰণ হাৱা বতাহ আৰু ঠাণ্ডা পৰি আছে, জেগাটো বঢ়িয়া ভাল লাগিছে। তো প্ৰায় অলপ গাইছ আন্ধাৰ হ'বলৈ হ'লেই, কিন্তু আমাৰ লক্ষ্যস্থান এতিয়ালৈকে পোৱাই নাই। ক'ত থাকিম কি থাকিম এতিয়ালৈকে সিদ্ধান্ত হোৱাই নাই। কি কৰিম কি নকৰিম তাকে ভাবি আছোঁ। তো এইবোৰ গৈ আছোঁ আগলৈ, য'তে পাওঁ তাতে মন্দিৰ পালে মন্দিৰত থাকি যাম। তো মন্দিৰ এটাও বিচাৰি পোৱা নাই এতিয়ালৈকে, তো তাকে গৈ আছোঁ। তো গোটেই হ'ব আমি তাতে সিদ্ধান্ত লৈ আছোঁ। মোৰ লগৰ কেইজনো বহি আছে, তাকে সিদ্ধান্ত লৈ আছে ক'ত কি কৰিম, ক'ত থাকিম কি কৰিম। তো এখন হ'ল ব্ৰিজ হয়, ব্ৰিজৰ ওপৰতে আমি বহি লৈছোঁ, কাৰণ এইখন ব্ৰিজৰ ওপৰত মানে এইখনতে মানে অলপ ছেফটি হৈ আছে, এইখিনি আহিলে ছেফটি আছে। কাৰণ সেইখিনিত এটা ৰোডত এটা গাড়ী চলি আহে, তো এইখনত বহিবলৈ কোনো জেগা নাই। তো সেইটো কাৰণে ইয়াতে আহিলোঁ, ইয়াতে আমি বহিম বুলি ভাবিছোঁ। অলপ ক'ত যাম কি কৰিম তাকে চাম, তো ভাবি চাম। তো আৰু ৰামজীৰ ওপৰত পূৰা বিশ্বাস আছে, আমাক কেতিয়াও এনেকৈ ক'তো এনেকৈ নথয়।
তো আমাৰ মঞ্জিল দেখাব, আমাৰ লক্ষ্যস্থান দেখাব, আমি তাত যাই শান্তিমতে থাকিব পাৰিম। তো আপোনালোকে কমেণ্টত জয় শ্ৰীৰাম লিখি দিয়ক। তো মোৰ ফালৰ পৰাও জয় শ্ৰীৰাম।